নিখিল বড়ো ছাত্ৰ সন্থা আহ্বান জনাইছে যে বিটিচিৰ মানে স্বাৰ্থত দুইটা দলে এক হওক। সময়বিলাক চাই ফালে নিজৰ নিজৰ কিছুমান মানে ৰণকৌশল লয়, গতিকে সেই হিচাপে তেওঁলোকে আজি সেইটো কথা চলি আছে যে বৰ্তমান সময়ত দুইটা পাৰ্টিয়ে একগোট হ'লে তেওঁলোকৰ কাৰণে ভাল হ'ব। বিভাজন হৈ থকা সমাজক, লোকক, দলক এক হোৱা দেখিলেতো চব ৰাইজেও ভাল পাব। ইউপিপিলে চিন্তা কৰিছে নিজৰ কাৰণে, বাই ইলেকশ্যনত যদি মিলিব পাৰে তেতিয়াতো মই ভাবোঁ তেওঁলোকৰ যিটো অংক কৰিছে ধুনীয়াকৈ হয়তো চলি যাব। বিটিচিৰ মানে ৰিজনেল ৰাজনৈতিক দল হিচাপে ইউপিপিএল আৰু বিপিএফ দলে সক্ৰিয়ভাৱে আজি কাম কৰি আছে। বিপিএফে চিন্তা কৰিছে নিজৰ কাৰণে, গতিকে মানে এই নিৰ্বাচনটো লক্ষ্য কৰিয়ে এতিয়া বিটিচিত এইবোৰ মানে দৃশ্যটো আজি মানুহে দেখিবলৈ পাইছে। কাম কৰিব লাগে, ইলেকশ্যন জিকিব লাগিব। বিটিচিত আজি 15টা পূৰ্ণাংগ এটা মানে কি কয় বিধানসভাৰ সমষ্টি হৈ গ'ল, এইটো এটা টাৰ্গেট। গতিকে চবেই ইয়াত পলিটিকেল মানে ইকুৱেশ্যনবিলাক কৰি থাকে আহি আছে। গতিকে যিহেতু বিটিচি নিৰ্বাচন আহি আছে, বিটিচি এলেকাত এটা ৰাজনৈতিক মানে যিটো পৰিৱেশ, এই পৰিৱেশটো এতিয়া অলপমান গৰম হৈছে, হ'বই, কাৰণ চবেই সক্ৰিয় হৈছে। আৰু গতিকে ইয়াৰে মাত্ৰ এটা মানে চিনহে মাত্ৰ সেয়া, যিহেতু নিৰ্বাচন আহিছে, চব দলে চিন্তা কৰিছে যে কেনেকৈ ৰাইজক আস্থাত মানে আহিব পাৰে আৰু ৰাইজৰ সমৰ্থনত কেনেকৈ জয়যুক্ত হৈ পেলাই চৰকাৰ গঠন কৰিব পাৰে। গতিকে মোৰ ক্ষেত্ৰত এইটো এনে ওলাইছে, কাৰণ যিহেতু ভাৰতীয় জনতা পাৰ্টি দলে এইবাৰ বিটিচি নিৰ্বাচনত মানে সক্ৰিয়ভাৱে মানে অকলশৰীয়াকৈ অংশগ্ৰহণ কৰিব বুলি কৈছে, সেইটো কাৰণে মানুহে ফেচ বিচাৰে যে ইউপিপিএলটো সদায় দেখা দি থকা লিডাৰবিলাক আছে আৰু প্ৰমোদ বড়ো ডাঙৰীয়া আছে, হাগ্ৰামা মহিলাৰী ডাঙৰীয়া বিপিএফত একদম চিনাকি মুখ, আৰু বহুতো বিপিএফৰ নেতা আছে, অভিজ্ঞ নেতাসকল আছে। তো এতিয়া বিজেপিৰ কথা অহাৰ লগে লগে বিজেপি আগত তেনেকুৱা ধৰণৰ সক্ৰিয়ভাৱে ভূমিকা লোৱা নাছিলে, বা বিজেপি তেনেকুৱা ধৰণৰ মানুহৰ চিনাকি মুখো নাই মানে বিটিচি এলেকাত। এতিয়া মই বিজেপি যোগদান কৰাৰ পিছত আজি বিধায়ক হৈ বিটিচি পৰা মই যে অসম বিধানসভাৰ অধ্যক্ষ হ'লোঁ, তো বিজেপি বুলি ক'লে মোকে দেখা পায়, আৰু অন্যান্য আমাৰ প্ৰাক্তন বিধায়ক আছে, কোনোবা MCLA আছে, গতিকে আমি 4-5জন 6জনকে দেখা পাইতো, তাক লৈ এটা চৰ্চাটো আহি যায়। আৰু সেই চৰ্চাত যিহেতু বিটিচি এলেকাত বিজেপি বুলি ক'লে তো আমি আছোঁ যিহেতু, গতিকে আমাক লৈয়ে মানুহৰ মাজত চৰ্চা চলিছে যে তেওঁলোকে হ'লে কেনেকুৱা চলাব, ইউপিপিএলে আজি চলাই আছে কেনেকুৱা হ'ল, হাগ্ৰামা কেনেকুৱা চলাইছিলে, আৰু যদি হাগ্ৰামা হয়তো কেনেকুৱা হ'ব, তো এইটো লৈ এটা এনালাইচিছ। গতিকে ইয়াত খেতিৰ মাহোল আহিছে ৰাজনীতিত, গতিকে কোনে কি খেতি কেনেকুৱা ধৰণে কৰিব, এইটো যিসকলে চাব তেওঁলোকে বিভিন্ন ধৰণৰ মতামত দিব, আৰু মই ভাবোঁ এইটো ইয়াৰে অংশ মাত্ৰ। মানে সময়বিলাক চাই ফালে নিজৰ নিজৰ কিছুমান মানে ৰণকৌশল লয়, গতিকে সেই হিচাপে তেওঁলোকে আজি সেইটো কথা চলি আছে যে বৰ্তমান সময়ত দুইটা পাৰ্টিয়ে একগোট হ'লে তেওঁলোকৰ কাৰণে ভাল হ'ব, তেতিয়াহ'লে প্ৰচেষ্টা হাতত ৰাখিছে। গতিকে এইটো নেচাৰেল, মানে প্ৰাকৃতিকভাৱে সেইটো চলি থকা, কাৰণ যিকোনো মানে দলে ৰাইজৰ হকে কাম কৰাৰ কাৰণে যাহাতে তেওঁলোকে নিৰ্বাচন জয়যুক্ত হ'ব পাৰে আৰু ক্ষমতা মানে বহিব পাৰে, ক্ষমতাত থাকি ৰাইজৰ কাম কৰিব পাৰে, তাৰ কাৰণে প্ৰচেষ্টা হাতত ৰাখে। তো এই সময়ত দুইটা দলে এটাই অকলে নোৱাৰি বুলি দুইটাই এইটো চৰ্চা চলি আছে, আৰু নিখিল বড়ো ছাত্ৰ সন্থা আহ্বান জনাইছে যে বিটিচিৰ মানে স্বাৰ্থত দুইটা দলে এক হওক। গতিকে দেখা যাওক কি হয়, আৰু কি কয় প্ৰত্যেকজনৰে আমিতো মংগলে বিচাৰোঁ, দুইটা পাৰ্টি যদি এক হয় কিবা যদি ভাল কাম কৰিব পাৰে সেইটো বেয়া নহয়, আৰু দুইটা দলে সদায় এটাই আনটোৰ মানে শত্ৰু জ্ঞান কৰি ফেলে চিৰবৈৰী হৈ থিয় দি আহিছিলে, আজি তেওঁলোকৰ মাজত এক হয় একেলগে যদি আমি দেখা পাওঁ, একেলগে অনুষ্ঠান, একেলগে বিয়া পাতি খোৱা, এইটো আমাৰ চবৰ কাৰণে ভাল। যিকোনো বিভাজন হৈ থকা সমাজক, লোকক, দলক
এক হোৱা দেখিলেতো চব ৰাইজেও ভাল পাব গতিকে দেখা যাওক তেওঁলোকৰ প্ৰচেষ্টাত এইটো তেওঁলোকৰ নিজৰ মানে এটা আপোনাৰ সময়টো চাই ফালে এটা ৰণকৌশল এতিয়া সেই ৰণকৌশল কিমান সফলতা মানে অৰ্জন কৰিব পাৰে এইটো সময়ে ক'ব এইটো চবেই দেখিব গতিকে তাতো আপত্তি কৰিবলগীয়া একো নাই আৰু মই ভাবোঁ এইটো কাৰো বিৰোধী বুলি নহয় নিজৰ কাৰণে গতিকে ইউ পি পিলে চিন্তা কৰিছে নিজৰ কাৰণে বি পি এফে চিন্তা কৰিছে নিজৰ কাৰণে আৰু বিজেপি দিলেও নিজৰ কাৰণে চিন্তা কৰি আছে আৰু সময়ত সদায় কেতিয়াবা মিলিব কেতিয়াবা শক্তি বেছি হ'লে অকলে চলি যাব এইটো চলিও থাকিব সেইটো ৰাজনীতিত পৰম্পৰা গতিকে মানে এই নিৰ্বাচনটো লক্ষ্য কৰিয়ে এতিয়া বি টি চিত এইবোৰ মানে দৃশ্যটো আজি মানুহে দেখিবলৈ পাইছে আৰু এতিয়া বেছি দ্ৰুত গতিতহে যাব এতিয়া বাই ইলেকশ্যন আছে বি টি চিত চিডলি সমষ্টিত গতিকে তাতে যদি দুইটা দলে মিলি যায় তেতিয়াতো মই ভাবোঁ আজিৰ তাৰিখত উইদাউট কণ্টেষ্টে হৈ যাব চিডলি সমষ্টিত আৰু তেতিয়াতো বহুত বেছি ভাল যদিহে বি পি এফে নিদিয়ে মানে যদি ইউ পি পিলে দিয়ে দুইটাই বুজা পৰাত থাকে তেতিয়া ছিংগল কেণ্ডিডেট হ'ব গতিকে সহজভাৱে জয়যুক্ত হ'ব তেনেকুৱা ধৰণৰ আৰু গতিকে তাৰপৰাই গম পোৱা যাব বাই ইলেকশ্যনত যদি মিলিব পাৰে তেতিয়াতো মই ভাবোঁ তেওঁলোকৰ যিটো অংক কৰিছে ধুনীয়াকৈ হয়তো চলি যাব গতিকে বাই ইলেকশ্যনত কোনোবা এটা যদি এৰি দিয়ে তেতিয়াই বুজি ল'ব যে সেইটো হ'ল আৰু ভৱিষ্যতলৈকে তেতিয়া শক্তিশালী হ'ব তেওঁলোকে কাম কৰিব লাগে ইলেকশ্যন জিকিব লাগিব আৰু ইলেকশ্যন জিকি চৰকাৰ কৰিব পাৰিব লাগিব নোৱাৰিলেও প্ৰতিনিধি থাকিব লাগিব গতিকে যিহেতু বি টি চিত আজি 15টা পূৰ্ণাংগ এটা মানে কি কয় বিধানসভাৰ সমষ্টি হৈ গ'ল এইটো এটা টাৰ্গেট গতিকে বি টি চিৰ বাহিৰৰ তৰফৰ পৰাও বি টি চিৰ এই 15টা চিটলৈ বি টি চি নিৰ্বাচনৰ ওপৰত এটা দৃষ্টি আছে গতিকে চবেই ইয়াত পলিটিকেল মানে ইকুৱেশ্যনবিলাক কৰি থাকে ঠিক তেনেকৈ বি টি চিৰ মানে ৰিজনেল ৰাজনৈতিক দল হিচাপে ইউ পি পি এল আৰু বি পি এফ দলে সক্ৰিয়ভাৱে আজি কাম কৰি আছে গতিকে প্ৰথমতে তেওঁলোকৰ ৰাজনীতিটো যিহেতু বি টি চি বেছ গতিকে বি টি চিৰ মানে যিকোনো ক্ষেত্ৰতে তেওঁলোকে ইয়াত ৰাইজৰ আস্থাভাজন হ'ব লাগিব আৰু নিৰ্বাচন জিকিব লাগিব গতিকে দুইটা দলে হয়তো অকলশৰীয়াকৈ মানে অলপ কঠিন পাইছে এই পি পিলে চিন্তা কৰিছে নিজৰ কাৰণে বি পি এফে চিন্তা কৰিছে নিজৰ কাৰণে আৰু বিজেপি দিলেও নিজৰ কাৰণে চিন্তা কৰি আছে আৰু সময়ত সদায় কেতিয়াবা মিলিব কেতিয়াবা শক্তি বেছি হ'লে অকলে চলি যাব এইটো চলিও থাকিব সেইটো ৰাজনীতিত পৰম্পৰা গতিকে মানে এই নিৰ্বাচনটো লক্ষ্য কৰিয়ে এতিয়া বি টি চিত এইবোৰ মানে দৃশ্যটো আজি মানুহে দেখিবলৈ পাইছে আৰু এতিয়া বেছি দ্ৰুত গতিতহে যাব এতিয়া বাই ইলেকশ্যন আছে বি টি চিত চিডলি সমষ্টিত গতিকে তাতে যদি দুইটা দলে মিলি যায় তেতিয়াতো মই ভাবোঁ আজিৰ তাৰিখত উইদাউট কণ্টেষ্টে হৈ যাব চিডলি সমষ্টিত আৰু তেতিয়াতো বহুত বেছি ভাল